2018 আৰু 2020 বৰ্ষত চেৰেমনিয়েল ডিষ্ট্ৰিবিউচনত SUHRIDৰ ফালৰ পৰা টকা আৰু চেক বিতৰণ কৰা হয় 18 নং হাওৰাঘাট ST আৰু LSCৰ সমষ্টিত পঢ়া শুনা কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে টকা আৰু চেক বিতৰণ কৰা হয় 21 তাৰিখে প্ৰায় 12 বজাত আৰম্ভ কৰা হয় দকমকা লংকাম তেৰণ মেমৰিয়েল অডিটৰিয়াম হলত 18 নং হাওৰাঘাট ST LSCৰ সকলো মিলাই 7টা সমষ্টি এক গোট হয় আৰু 384 জন ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে 5000 টকাৰ চেক প্ৰদান কৰে আৰু লগতে বেমাৰ আজাৰ চাবলৈ বাবেও 4000 টকাৰ চেক দিয়া হয় তাত উপস্থিত থাকে MLA জয়ৰাম ইংলেং KAAC EM খনসিং ৰংপি KAAC MSC দৰসিং ৰংহাং দেন্দাঘাট VDC চেয়াৰমেন হগেন টিছো টকমকা মিউনিচিপাল চেয়াৰমেন বীৰেন তেৰণৰ লগতে বহু লোক উপস্থিত থাকে ধন দাবীত নামিছে অখিল ভাৰতীয় বিদ্যাৰ্থী মৌজাদাৰৰ পৰা 5 লাখ টকা দাবী বিদ্যাৰ্থী পৰিষদৰ জিলা সভাপতি সম্পাদকৰ বিৰুদ্ধে থানাত এজাহাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিৰুদ্ধে ধন দাবীৰ উঠিছে অভিযোগ পশ্চিম কাৰ্বি আংলং জিলাৰ বিদ্যাৰ্থী পৰিষদৰ খেৰণী শাখাৰ সভাপতি সুতেন্দ্ৰ চৌহান আৰু সম্পাদক প্ৰদীপ সিংহৰ বিৰুদ্ধে ধন দাবীৰ উঠিছে অভিযোগ বিদ্যাৰ্থী পৰিষদৰ দুই নেতাই মাইলু স্থিত মৌজাদাৰ কমল ইংতিৰ কাৰ্যালয়ত গৈ 5 লাখ টকা দাবী কৰা বুলি ইতিমধ্যে মৌজাদাৰ কমল ইংতিয়ে দুজনক অভিযুক্ত কৰি মাইলু আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে দুই অভিযুক্তই মৌজাদাৰক 5 মাহৰ হিচাপ নিকাহ প্ৰদৰ্শন নকৰিলে 5 লাখ টকা আদায় দিবলৈ ভাবুকি প্ৰদান কৰা বুলি এজাহাৰত উল্লেখ কৰে লগতে টকাখিনি 15 দিনৰ ভিতৰত নিদিলে উপক্ৰমহি হতুৱাই উঠাই নিয়াৰো ভাবুকি দিয়া বুলিও এজাহাৰত কৰিছে উল্লেখ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় তত্ত্ববিধি 429/229/429/387/34 ধাৰাত 149/20 নম্বৰত এক গোচৰ কৰি অব্যাহত ৰাখিছে অনুসন্ধান আনহাতে সমগ্ৰ বিষয়টো সন্দৰ্ভত বিদ্যাৰ্থী পৰিষদৰ দুই অভিযুক্তৰ পৰা তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁলোকে মন্তব্য দিয়াৰ পৰা বিৰত আছে যদিও বিদ্যাৰ্থী পৰিষদৰ দুই নেতাৰ ধন দাবী কৰাৰ ঘটনাক লৈ খেৰণীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি আনহাতে দুই অভিযুক্তই মৌজাদাৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা বুলিও জনা গৈছে অসম মেঘালয় সীমান্ত পশ্চিম কাৰ্বি আংলং উমখ্ৰমিত সীমান্তবাসী ৰাইজৰ উত্তাল প্ৰতিবাদ আৰু বিশাল গণসমাৱেশ অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ উমখ্ৰমিত সীমান্তবাসী ৰাইজৰ উত্তাল প্ৰতিবাদ আৰু বিশাল গণসমাৱেশ দীৰ্ঘ দিনৰে পৰা দাবী কৰি অহা দাবী পূৰণ নকৰাৰ বাবে ৰাজ্য চৰকাৰৰ কাৰ্বি পৰিষদ চৰকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সীমান্তবাসীৰ পূৰ্ব নিৰ্ধাৰিত সীমাৰেখাত স্থানীয়ভাৱে খুঁটা স্থাপন কৰা মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল তথা পশ্চিম কাৰ্বি আংলঙৰ ক্ষেত্ৰকাচলাত অসম আৰক্ষীৰ BOP স্থাপন কৰা সূত্ৰ নামৰ ঠাইত অসম আৰক্ষী নিবেশ স্থাপন কৰাৰ বিধ ৰূপায়ণ কৰা হয় এই প্ৰতিবাদ উল্লেখযোগ্য যে এই দাবীসমূহ পূৰণ কৰাৰ বাবে কাৰ্বি পৰিষদীয় চৰকাৰে সীমান্তবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত কাৰ্যকৰী নকৰা এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি দাবীসমূহ পূৰণ নকৰা পৰ্যন্ত ভোট বৰ্জনৰ হুংকাৰ দিছে ৰাইজে অসম মেঘালয়ৰ সীমা বিবাদক কেন্দ্ৰ কৰি বিভিন্ন সময়ত অস্থিৰ কৰি আহিছে সীমান্তৱৰ্তী ৰাইজক মেঘালয় চৰকাৰ লগতে মেঘালয়বাসীয়ে প্ৰতিটো মুহূৰ্ততে পূৰ্ব নিৰ্ধাৰিত সীমাৰেখা পাৰ হৈ পশ্চিম কাৰ্বি আংলঙৰ ভূমি দখল দি নিজৰ বুলি দাবী কৰি অসমবাসী ৰাইজৰ অস্থিৰ কৰি আহিছে এই সকলোবোৰ বিষয় পশ্চিম কাৰ্বি আংলঙৰ সীমান্তবাসী ৰাইজে অসম চৰকাৰৰ আৰু কাৰ্বি পৰিষদৰ চৰকাৰক অৱগত কৰি আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে সীমান্তবাসী ৰাইজে শেহতীয়াকৈ সীমান্ত প্ৰহৰী মই গংগোত্ৰী বৰাই আজি ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো ধন্যবাদ দিনটো শুভ হওক